গেংষ্টাৰ চিনেমাখনৰ না জানে কৈ এই গানটো আপোনালোকে নিশ্চয় শুনিছে। যদি শুনা নাই আপোনালোকে ইউটিউবত শুনি লওক। আৰু মহিনাৰ ঘোঁৰাগুলি এই বেণ্ডটোৰ এটা গান ভেবে দেখিছোঁ কি আপোনালোকে এবাৰ শুনি লওক। যিসকলে আগতে শুনিছে তেওঁলোকৰ কথা বেলেগ, যিসকলে শুনা নাই শুনি লওক। তাৰপিছত কৈ আছোঁ আমাৰ পৰৱৰ্তী কথা। কোনটো গানে কোনটো গানক নকল কৰিছে সেইটো চাগে মই নকলেও আপোনালোকে বুজি পাইছে। কিন্তু আজিৰ বিষয় নকল কৰাক লৈ নহয়। নকলটো চলিয়ে থাকে, গান হোক, নাটক হোক, চিনেমা হোক। আচল বিষয়টো হ'ল আজি যে এই যে অৰিজিনেল সুৰটো সৃষ্টি কৰা যিসকল ব্যক্তি সৃষ্টি কৰিছিলে, যিটো বেণ্ডৰ গান আছিলে অৰিজিনেলি এই গানটো, সেই বেণ্ডটোৰ বিষয়ে। কিয়নো তেওঁলোকৰ জীৱন কাহিনী শুনিলে মই ভাবোঁ যে আপোনালোকে এখন চিনেমা চাই থকাৰ নিচিনা পাব। এই বেণ্ডটোৰ নামে হ'ল মহিনাৰ ঘোঁৰাগুলি। মহিনাৰ ঘোঁৰাগুলি পশ্চিমবংগৰ কলিকতাৰ এটা বিখ্যাত মিউজিক বেণ্ড। বিখ্যাত বুলি কৈছোঁ, এতিয়া কৈছোঁ, কিন্তু তেতিয়া কিন্তু তেওঁলোক ইমান বিখ্যাত নাছিলে। 1975 চনত আত্মপ্ৰকাশ কৰা এই বেণ্ডটোৱে 3টা এলবাম ৰিলিজ দিয়াৰ পিছত লাহে লাহে এই বেণ্ডটো বন্ধ হৈ যাবলৈ বাধ্য হৈছিলে। বন্ধ এইকাৰণে হৈ যাবলৈ বাধ্য হৈছিলে কিয়নো তেওঁলোকৰ গানসমূহ তেতিয়া মানুহে ভাল পোৱা নাছিলে, আদৰি লোৱা নাছিলে। তো বিভিন্ন ধৰণৰ অৰ্থনৈতিক সমস্যা আহি পৰিছিলে আৰু তাৰে ফলশ্ৰুতিত এই বেণ্ডটো বন্ধ হৈ গৈছিলে। আৰু সেই বেণ্ডটোত থকা প্ৰতিজন সদস্যই আছিলে উচ্চ শিক্ষিত, মেধাৱী, প্ৰতিভাৱান ল'ৰা। গতিকে পিছলৈকে তেওঁলোকে কোনোবা আমেৰিকাত, কোনোবা লিবিয়াত, কোনোবা বেংগলোৰত, বিভিন্ন ধৰণৰ বা কোনোবা কলিকতাতেই বেলেগ বেলেগ ব্যৱসায় বা বেলেগ বেলেগ চাকৰিত তেওঁলোকে সোমাই যাবলৈ বাধ্য হৈছিলে। কিন্তু এই বেণ্ডটোৰ জন্ম কেনেকৈ হৈছিলে তাৰ আগতে আমি জানিব লাগিব যে গোটেই পৃথিৱীত সেইখিনি সময়ত এটা নতুন লহৰ আহিছিলে, বিটলছৰ মিউজিক। সংগীত অনুৰাগী সকলোৱে জানে, ঠিক তেনেকৈ বব ডিলান। এই দুটা মিউজিক ধাৰাই তেওঁলোকক প্ৰভাৱিত কৰিছিলে। আৰু তাৰে ফলশ্ৰুতিত তেওঁলোকে এটা ৰক বেণ্ড, কলিকতাৰ সেই পৰিৱেশত তেনেকুৱা ধৰণৰ সংগীতৰ চৰ্চা কেতিয়াও হোৱা নাছিলে, তেওঁলোকে কৰিব আৰম্ভ কৰিছিলে। অকল সংগীত চৰ্চাই নহয়, তেওঁলোকৰ যিটো লাইফষ্টাইল, তেওঁলোকে নিজৰ কাপোৰ পিন্ধাৰ ষ্টাইলেই হওক বা চুলি ৰখাৰ ষ্টাইলেই হওক, সকলো ক্ষেত্ৰতে তেওঁলোকে এই পৰীক্ষাবিলাক কৰিব আৰম্ভ কৰিছিলে। আৰু তাৰে ফলশ্ৰুতিত হৈছিলে কি যে এনেকুৱা দীঘল চুলি ৰখা বা চুলিত ৰং সনা, কাপোৰ পিন্ধা, এনেকুৱা ষ্টাইলত সেইখিনি সময়ত কলিকতাৰ মানুহে গ্ৰহণ কৰিব পৰা নাছিলে। তেওঁলোকৰ নিজৰ ভাষাত তেওঁলোকে কৈছিলে যে সমাজ সচেতন কুকুৰ কিছুমানেও তাৰমানে তেওঁলোকৰ ওপৰত ভুকিব আৰম্ভ কৰিছিলে। অৰ্থাৎ ৰাস্তাৰ কুকুৰৰ কথা কৈছোঁ, যে তেওঁলোক সদায় দেখি থকাৰ নিচিনা নাছিলে। আৰু এই বেণ্ডটোৱে তেওঁলোকৰ যেতিয়া বেণ্ডটো সৃষ্টি কৰিলে, মহিনাৰ ঘোঁৰাগুলি, তাৰ মূল যিজন নায়ক আছিলে গৌতম চট্টোপাধ্যায়। গৌতম চট্টোপাধ্যায় নেতৃত্বত আচলতে গোট খাইছিলে কেইজনমান যুৱক, আৰু তেওঁলোকে গানক লৈ পৰীক্ষা কৰিব আৰম্ভ কৰিছিলে। সংগীতৰ কাৰণে তেওঁলোক আছিল পাগল। গৌতম চট্টোপাধ্যায়ৰ এইখিনি কথা কোৱাৰ লগে লগে আৰু এটা কথা আপোনালোকে কৈ থোৱাটো ভাল হ'ব যে সেইখিনি সময়তে কলিকতাত আৰম্ভ হৈছিলে নক্সাল মুভমেণ্ট। নক্সাল মুভমেণ্ট সকলোৱে জানে যে স্বাধীন ভাৰতবৰ্ষত ঘটা আটাইতকৈ ডাঙৰ সশস্ত্ৰ বিপ্লৱ। কৃষকৰ মাটিৰ অধিকাৰৰ ওপৰত এই আন্দোলন আৰম্ভ হৈছিলে চাৰু মজুমদাৰৰ নেতৃত্বত। আৰু সেইখিনি সময়ত কলিকতাত প্ৰতিজন যুৱক যুৱতীয়ে নক্সাল আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলে। কলেজসমূহ, বিশ্ববিদ্যালয়সমূহ হৈ পৰিছিল নক্সাল আন্দোলনৰ মূল ঘাটি। আৰু তাৰে ফলশ্ৰুতিত গৌতম চট্টোপাধ্যায়, যাক মণিদা বুলিও জনপ্ৰিয় আছিলে, যাৰ নাম গৌতম চট্টোপাধ্যায়, নক্সাল আন্দোলনৰ লগত জড়িত হৈ পৰিছিলে। তেওঁ চহৰৰ পৰা গাঁৱলৈকে গুচি গৈছিলে, কৃষকৰ মাজত আছিলে। আৰু সেই পৰিৱেশটোতে তেওঁৰ গাত বিভিন্ন ধৰণৰ বেমাৰ হৈছিলে। আৰু এদিন বেমাৰৰ কাৰণে তেওঁ ঘৰলৈকে আহিছিলে, আৰু কোনোবাই খবৰ দিলে, পুলিচ আহিলে, আৰু পুলিচে আহি গৌতম চট্টোপাধ্যায়ক গ্ৰেপ্তাৰ কৰিলে। 1.5 বছৰ তেওঁ জেলত থাকিলে। 1.5 বছৰ তেওঁ জেলত থাকিলে। তাৰপিছতো আকৌ জেলৰ পৰা মুক্তি হোৱাৰ পিছতো তেওঁ কলিকতাত থাকিব দিয়া হোৱা নাছিলে, পশ্চিমবংগত থাকিব দিয়া হোৱা নাছিলে। তেওঁ এটা দীঘলীয়া সময় মধ্যপ্ৰদেশত থাকিব লগা হৈছিলে। তো এটা সময় পাৰ হোৱাৰ পিছতে তেওঁ আকৌ পশ্চিমবংগলৈকে উভতি আহিব পাৰিছিলে। এই গৌতম চট্টোপাধ্যায় আৰু তেওঁৰ সংগীসকল, মানে ৰঞ্জন ঘোষালে হওক, প্ৰদীপ চট্টোপাধ্যায় হওক, বিশ্বনাথ চট্টোপাধ্যায় হওক, আব্ৰাহাম মজুমদাৰ, বাপী দাস, তো এনেকৈ ভানুদা বুলি এজন আছিলে। তো এই বিভিন্ন কেইজনে লগ হৈ এই বেণ্ডটো আৰম্ভ কৰিছিলে এটা বিশেষ সময়ত। তেওঁলোকে বেণ্ডটো খোলা পৰিকল্পনা আগৰ পৰাই চলি আছিলে, বা গানৰ চৰ্চা তেওঁলোকে সদায় কৰি আছিলে। কিন্তু এটা যে ছিষ্টেমেটিক ৱেত এটা বেণ্ড খুলিব, তেনেকুৱা ধৰণৰ পৰিকল্পনা তেতিয়ালৈকে সম্পূৰ্ণৰূপে হৈ উঠা নাছিলে। এবাৰ কি হৈছিলে, তেওঁলোকৰ মূল যিজন মুখ্য সেনাপতি গৌতম চট্টোপাধ্যায়, তেখেতৰ এক্সিডেণ্ট এটা হ'ল, ভৰিখন ভাঙি থাকিলে। আৰু ভৰি ভাঙি থকাৰ পিছতে
তেওঁ বহুদিন বিচনাতে থাকিব লগা হ'ল আৰু এই সময়ছোৱাত তেওঁৰ এই গোটেইকেইজন বন্ধু তাত আহিছিলে আৰু দিনটো তাত গানৰ আড্ডা চলিছিলে আৰু এই আড্ডাৰ মাজতে সৃষ্টি হৈছিল বহুকেইটা গান আৰু পিছত তেওঁলোকে পৰিকল্পনা কৰিলে যে আমি এই গানবিলাকৰ আমি এলবাম উলিয়াওঁ আৰু এলবাম উলিয়াবৰ বাবে প্ৰয়োজন হৈ পৰিলে এটা নামৰ আৰু তেওঁলোকৰ বেণ্ডটোৰ নাম কি হ'ব তো বেণ্ডটোৰ নামকৰণটো কৰিছিলে ৰঞ্জন ঘোষালে আৰু এই বেণ্ডটোৰ নামকৰণৰ আঁৰত আছে জীৱানন্দ দাসৰ কবিতা এটা কবিতাটোৰ নাম ঘোঁৰা জীৱানন্দ দাস কাব্যপ্ৰেমী সকলো সাহিত্যপ্ৰেমী সকলো ৰাইজে কাৰণে এটা চিনাকি নাম বঙালী কবিতাত তেওঁ এটা নতুন ধাৰাৰ জন্ম দিছিলে তেখেতৰ বিখ্যাত কবিতা বনলতা সেন চাগে নপঢ়াকৈ কোনো কাব্যপ্ৰেমীয়ে নাই জীৱানন্দ দাসৰ ঘোঁৰা কবিতাটোৰ আলামতে তেওঁলোকে এই বেণ্ডটোৰ নাম ৰাখিলে মহিনের ঘোঁৰাগুলি আৰু তেওঁলোকৰ এলবাম ওলাল এখন নহয় দুখন নহয় তিনিখন আৰু তিনিখন এলবামেই ফ্লপ বুলি এইকাৰণে কৈছোঁ যে তেওঁলোকৰ গানসমূহ তেওঁলোকৰ ষ্টাইলসমূহ সেই সময়ত সেই পৰিৱেশত মানুহে গ্ৰহণ কৰিব পৰা নাছিলে আৰু তাৰে ফলশ্ৰুতি যিটো হয় যে তেওঁলোকে ভাবিছিলে যে তেওঁলোকৰ গান চলিব আৰু তাৰ পৰা তেওঁলোকৰ ইনকাম হ'ব তেওঁলোকৰ বাবে সেইটোৱে জীৱিকা হ'ব তেওঁলোকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল গানৰ চৰ্চা কৰিব কিন্তু ভবামতে কথাবিলাক হৈ নুঠিল গানৰ পৰা তেওঁলোকে ইনকাম কৰিব নোৱাৰা হ'ল আৰু ইনকাম যেতিয়া কৰিব নোৱাৰা হ'ল মানুহে যেতিয়া তেওঁলোকক গ্ৰহণ নকৰিলে তেওঁলোকৰ এনেকুৱাও সময় আহিছিলে যে তেওঁলোকে য'ত গানৰ চৰ্চা কৰিছিলে সেই ঘৰটোৰ নাম দিছিলে তেওঁলোকে বেকাৰ হাউচ আৰু সেই বেকাৰ কেইজনৰ জীৱনলৈকে কিন্তু প্ৰেম আহিছিলে আৰু সেই প্ৰেয়সীসকলে তেওঁলোকক জীৱনত এটা বহুত ডাঙৰ ভূমিকাও লৈছিলে তেওঁলোকৰ সংগীত চৰ্চা কৰাৰ ক্ষেত্ৰত আনকি তেওঁলোকৰ প্ৰেয়সীসকলে নিজৰ অলংকাৰ পৰ্যন্ত বিক্ৰী কৰি তেওঁলোকে যাতে সংগীত চৰ্চা কৰি থাকিব পাৰে তাৰ বাবে সহযোগ কৰিছিলে কিন্তু ইমানখিনি সহযোগ ইমান মৰম ইমানখিনি আদৰ থকাৰ পিছতো তেওঁলোকৰ গোটেই বেণ্ডটোৰ মাজত খুব সুন্দৰ ভাতৃত্বপূৰ্ণ সম্পৰ্ক থকাৰ পিছতো ৰাইজে তেওঁলোকৰ গানসমূহ গ্ৰহণ নকৰাৰ ফলশ্ৰুতিতে এটা সময়ত এই বেণ্ডটো বন্ধ হৈ যায় আৰু মই পূৰ্বতে কোৱাৰ নিচিনাই তেওঁলোকে পিছত ছিন্ন ভিন্ন হৈ জীৱিকাৰ কাৰণে বেলেগ ঠাইত বেলেগ ধৰণে ব্যস্ত হৈ পৰে এই বেণ্ডটো এই যে অকণমান আগতে ক'লোঁ যে প্ৰেয়সীসকলে তেওঁলোকক নিজৰ অলংকাৰ বিক্ৰী কৰি হ'লেও তেওঁলোকক সংগীত চৰ্চা কৰিবলৈ দিছিলে আপোনালোকে জানি আচৰিত হ'ব যে সেই বেণ্ডটোত কেৱল গৌতম চট্টোপাধ্যায়ৰ এখন ইলেক্ট্ৰিক গীটাৰ আছিলে তাৰ বাহিৰে তেওঁলোকৰ কোনো নিজৰ বাদ্যযন্ত্ৰ নাছিলে আৰু সেই বাদ্যযন্ত্ৰসমূহত তেওঁলোকে যেতিয়া তেওঁলোকৰ প্ৰগ্ৰেম থাকে তেতিয়া ভাড়াত লৈ গৈছিলে যি নহওক আজি এই কথাখিনি এইকাৰণে কৈছোঁ যে তেওঁলোকৰ গানসমূহ কেনেকৈ জনপ্ৰিয় হ'ল আচলতে এই বেণ্ডটো ভাঙি যোৱাৰ 20 বছৰ পিছত তেওঁলোকৰ গানসমূহ গৌতম চট্টোপাধ্যায়ৰ প্ৰচেষ্টাত আকৌ নতুনকৈ মুক্তি দিয়াৰ ব্যৱস্থা কৰে এই যে 20 বছৰ পিছত তেওঁলোকৰ গানসমূহ মুক্তি হ'ল তাৰ পিছতহে তেওঁলোকৰ গানসমূহ জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিলে মানুহে আদৰি ল'লে সাংঘাতিকভাৱে মানুহে ভাবিবলৈ আৰম্ভ কৰিলে যে ক'ত আছিলে এই বেণ্ডটো ক'ত আছিলে এই গানবোৰ ইমান ধুনীয়া গান কিন্তু কথাটো হ'ল যেতিয়ালৈকে মানুহে মহিনের ঘোঁৰাগুলিক স্বীকৃতি দিলে তেতিয়ালৈকে 20 বছৰ সময় পাৰ হৈ গৈছিলে আৰু 20 বছৰ সময় পাৰ হৈ যোৱা মানে আপুনি সকলোৱে জানে যে মানুহৰ জীৱনত তেওঁলোক সেই সদস্যসকল ইতিমধ্যে বয়সে তেওঁলোকক বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰিব আৰম্ভ কৰিছিলে জীৱনৰ গতি অন্যফালে তেওঁলোকৰ গুচি গ'ল যদিও বা মানুহে স্বীকৃতি দিলে কিন্তু স্বীকৃতি দিয়াৰ এই সময়খিনি পলম হৈ যোৱা কাৰণে মহিনের ঘোঁৰাগুলিৰ পৰা আমি হয়তো আৰু যিমান গান পাব লগা আছিলে আমি গান নোপোৱাকৈ থাকিলোঁ যি নহওক এইটো এটা অন্য বিষয় কিন্তু আমাৰ আজিৰ এই ভিডিঅ'টোৰ নিৰ্মাণৰ আঁৰৰ কথাটোৱেই আছিলে যে সংগীতক লৈ কৰা তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা সময়তকৈ আগতে কৰা কিছুমান প্ৰচেষ্টা আৰু দেৰিকৈ হ'লেও মানুহে দিয়া তেওঁলোকক স্বীকৃতি তেওঁলোকৰ এজন সদস্যই এবাৰ কৈছিলে যে তেওঁলোকৰ গানসমূহ এতিয়া বলিউডৰ চিনেমাই নকল কৰি আছে আপোনাৰ অনুভৱ কি তেতিয়া তেওঁ খুব ধুনীয়া এটা উত্তৰ দিছিলে যে তেওঁ এবাৰ এখন বাৰত গৈছিলে আৰু সেই বাৰত এই যে গেংষ্টাৰ চিনেমাখনৰ নকল কৰা গানটো বাজি আছিলে আৰু ল'ৰা ছোৱালীবিলাকে নাচি আছিলে ল'ৰা ছোৱালী মানে 18 19 20 22 25 বছৰীয়া তেনেকুৱা ডেকা ল'ৰা ছোৱালী কিছুমানে সেই গানটোত নাচি আছিলে তেওঁ গম পাইছে যে আমাৰ গানটোৱে নকল কৰিছে নকল কৰি তেওঁলোকে বেলেগ নিজৰ নামত সেই গানটো বলিউডৰ চিনেমাত ৰিলিজ কৰিছে কিন্তু তেওঁ সেইটো কথাই দুখ দিয়া নাছিলে বৰং তেওঁ সুখ দিছিলে সুখ এইকাৰণে দিছিলে কাৰণ তেওঁ কৈছিলে যে আমি ইমান বছৰ আগতে কৰা এটা সৃষ্টিক সেই সুৰটোৱে আজিৰ প্ৰজন্মকো নচুৱাই আছে আজিৰ প্ৰজন্মকো সুখ দিছে গতিকে তাতকৈ ডাঙৰ সফলতা আৰু কি হ'ব পাৰে যি নহওক আপোনালোকেও মহিনৰ ঘোঁৰাগুলি বুলি চাৰ্চ কৰি ইউটিউবত তেওঁলোকৰ গান শুনিব পাৰে গানৰ হয়তো এটা নতুন টেষ্ট পাব পাৰে খুব অৰ্থবহ তাৰ লিৰিক্স অৰ্থবহ সুৰ গায়কী ষ্টাইল এই বেণ্ডটোৰ বিষয়ে বহুদিন আগতে আচলতে শুনিছিলোঁ কিছু কথা পঢ়িছিলোঁ
কিন্তু এই বেণ্ডটোৰ বিষয়ে আৰু খুব ধুনীয়াকৈ সমল গোটালে নীলোৎপলা পাচনিয়ে। আৰু এই বেণ্ডটোৰ কথাই আপোনালোকক কোৱাৰ বাবে আছিল আমাৰ এই ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাইছে। ধন্যবাদ।